বন্ধুসকল সকলোকে মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম কুকুৰাবিলাক যদি অকণমান যদি ফুঁচ কৰি থাকে, অকণমান যদি কাঁহে ধৰে, তেতিয়া আপোনালোকে কি দিব, ঘৰুৱা এটা আপোনালোকক দৰৱ দেখাইছোঁ। ইয়াত চাওক, ইয়াত মই এই পানী পাত্ৰটো লৈ লৈছোঁ, এতিয়া আদা পিচি লৈছোঁ। আদা আৰু নহৰু পিচি পিনে ইয়াত দি দিছোঁ, দিনত হ'লে মানে দি দিছোঁ। সিহঁতৰ অকণমান ফুঁচ কৰি থকা আৰু পানী লগাবিলাক ভাল হৈ যাব, আৰু যিবিলাকৰ লগা নাই সেইবিলাকৰ পানী আৰু কাঁহে নধৰে। অকণমান গেছ হৈ গৈছে ভিতৰত, সেইটো কাৰণে এনেকুৱা হৈছে। এটা বা দুটাও হৈছে, বেছিকৈ হোৱা নাই। সেইকাৰণে মই নহৰু আৰু মৰাণ আদা দিব, যিটো আমাৰ জাতি আদা পায়, সেইটো আদা দিলে মানে সেইটো সিমান জাল নাই যে, সেইটো কাৰণে সেইটো সিমান নাকত নধৰে বা ভাল নহয়। মৰাণ আদা দিলে মানে সম্পূৰ্ণ ভাল হৈ যায়। এনেকৈ পিচি ল'ব আৰু পানী ভৰাই দিম। পানী ভৰাই পিনে সিহঁতক খাবলৈ বুলি দি দিম। চাব সিহঁতে কেনেকৈ খাবহি। পানী ভৰাই পিনে দি দিলোঁ আদা আৰু নহৰু পিচি। সিহঁতে চব কি ধুনীয়াকৈ খাইছে। এনেকৈ আপোনালোকে খুৱাব পাৰে আৰু চিয়াদি বেমাৰ ৰোধ কৰিব পাৰে। দৰৱ নিকিনাকৈ এনেকৈ খুৱাই থাকিলে আপোনালোকৰ ভাল হৈ যাব। যদি বেছি হৈছে তেতিয়াতো দৰৱ দিব লাগিব। যদি বেছি হোৱা নাই, ঘৰুৱাভাৱে এইটো দিলে মানে বহুত ভাল আৰু বহুত ভাল দৰৱ হয়। খুৱাই দিব, একো নহ'লেও ইহঁতক মাজে সময়ে এনেকৈ দি থাকিব, দিনত খাবলৈ বুলি খাই থাকিব। এটি ধুনীয়া ভয় খাই গৈছে এটি। আৰু ইহঁতৰ আজি এমাহ 10 দিন হৈছে। এমাহ 10 দিনত সিহঁতৰ মতাবিলাক 500 গ্ৰাম আহিছে আৰু মাইকীবিলাক 400 গ্ৰাম হৈছে। এনেকৈ বাহিৰত নেট লগাই এৰি দিছোঁ। ধুনীয়াকৈ বন খায়, ঘাঁহ খায়, তেনেকৈ সিহঁতি পেট ভৰাই দিনটো। আৰু গধূলি হ'লে সিহঁতক দানা ভৰাই পিনে আৰামত খাবলৈ দি দিওঁ। এয়া যুঁজিছে চাওক, এইকেইটা এতিয়া যুঁজিছে চাওক, এইকেইটা মতা এইকেইটা। মাইকী মতা এইকেইটা বৰ চাহ, বহুত সিহঁতে যুঁজিব পাৰে এনেকৈ। সিহঁতৰ লগত টাইম স্পেণ্ড কৰি ভাল লাগে। ঘৰত এনেই বহি থাকোঁ, সেইকাৰণে কুকুৰাকে পুহি আছোঁ। আপোনালোকৰ যদি চিয়াদি বেমাৰ লাগিছে, সেইটো দিব ধুনীয়াকৈ। মৰাণ আদা আৰু নহৰু পাৰিলে অলপমান গুটি জালুকো পিচি পিনে দিব লাগে, যদি আছে। নাথাকিলে কোনো কথা নাই। আৰু হালধি পাৰিলে দানাৰ লগত খাবলৈ দিব। গুড়ি হালধিটো দানাৰ লগত মিহলাই পিনে দি দিব। কেঁচা হালধি যদি পাৰে তেতিয়া ইয়াৰ লগত মিহলাই পিনে দি দিলেও একো আপত্তি নাই। সেইটো এটা এণ্টিবায়'টিকৰ কাম কৰে। ইমানখিনিয়ে আজি, আৰু বেলেগ দিনা কি দিওঁ আপোনালোকক মই কুকুৰাবিলাকক কি দৰৱ খুৱাই আছোঁ এনেকুৱা ভিডিঅ' এটা লৈ আহিম বাৰু। কি ভিটামিন দিছোঁ, কি দৰৱ খুৱাইছোঁ, সকলোবিলাক দেখাম আপোনালোকক। আজিলৈ ইমানেই, ধন্যবাদ সকলোকে।